হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি নিশ্চয় খবৰ ভালেই আপোনালোকৰ, কাৰণ আজি ৰাখী বন্ধন হয়। আজি 9 আগষ্ট। মোৰো খবৰ ভালে। এয়া মই ৰাখী বান্ধিব যাব ওলাইছোঁ। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ। এয়া মোৰ নিজৰ দাদা। মই বিশেষ অসুবিধাৰ কাৰণে ৰাখী বান্ধিব যাব নোৱাৰিলোঁ। এইটো যোৱাকালিৰে ভিডিঅ' হয়, আজি আপলোড কৰিছোঁ। এয়া কিনচুৰৰ কাৰণে মোৰ সৰু ভাইটি দুজন, কিউট মৰম লগা ভাইটি দুজনে স্কুলত যাব ওলাইছে। সেয়েহে ৰাতিপুৱা 8 বজাতে ৰাখী বান্ধিলোঁ। দুজনে মোৰ কাৰণে অপেক্ষা কৰি আছে। তাৰপিছত এয়া বিস্কেলদাক ৰাখি বান্ধালোঁ। তাৰপিছত এয়া ৰাভাদাকো ৰাখী পিন্ধালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তাৰপিছত এয়া ডেকাদাকো ৰাখী পিন্ধালোঁ। তিনিওজন দাদাকে ৰাখী পিন্ধালোঁ আৰু ভাইটি দুজনকো পিন্ধালোঁ। এতিয়ালৈ বাই বাই।